বিষ্ণু জগৎচলন এই নারদর কলিপাত করিব দেবী দেবী ও দেবরেখে এত রাতি ভিখারি কম কৈছে নেকি কিবা অঘটন এই বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ দুৰ্বল চৰণৰ হয় কিন্তু আজিহে তাৰ পৰা বঞ্চিত আপুনি ঠিকেই ভাবিছে দেৱৰ্ষী আজি কিন্তু প্ৰথমবাৰ বৈকুণ্ঠপুৰী বিষ্ণুপীঠে কোনোদিনে তেওঁ মোক লগত নিনিয়াকৈ নাথাকে আজিহে তাৰ ব্যতিক্ৰম হ'ল মহাপ্ৰলয় দেৱী চিৰতে মহাপ্ৰলয় কৰি পৃথিৱী পানীতে ডুব যাব চাৰিওফালে কেৱল পানীয়ে পানী মইতো একো গমকে পোৱা নাই আপুনি ক'ৰবাত প্ৰভুক লগ পাইছে নেকি কওক দেৱৰ্ষী নাৰায়ণ 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 মই তাকেইতো ক'বলৈ আহিছোঁ দেৱী তাত দেখিলোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কিন্তু গুপ্ত আলোচনাত আৰু কি দেখিলে দেৱৰ্ষী তোৰ ভাৰ্যা পাৰ্বতী তোমাৰ কন্যা সৰস্বতী এই আলোচনাত ভাগ কৰিছে মহাপ্ৰলয়ৰ সময়ত কি দায়িত্ব পালন কৰিব তাৰ কৰিহে তোমাক তাতে একেবাৰে আচৰিত এই কথা সঁচানে দেৱৰ্ষী পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব পৃথিৱী ধ্বংস হ'ব তাৰ আলোচনা চলিছে মই একো গমকে পোৱা নাই গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব
সময়ত নাৰীয়ে জনতান্ত্ৰিক মুক্তি হৈ প্ৰভু সৃষ্টি মই ধ্বংস কৰিমেই কৰিম মোৰ অবিহনে কি প্ৰভুৱে সৃষ্টি ৰক্ষা কৰিব মই ইয়াৰ সিমান পাতিব যাম নেকি দেৱী নৱৰাত্ৰিত তোমাক সত্য খাম বুলি গোপনে গোপনে প্ৰভু সৃষ্টিৰ পাপনি মেলিব খুজিছে সেই সৃষ্টি পাতনি মই নিমিষতে ৰক্ষা কৰি দিম বিশ্বাস জীৱ এই লক্ষ্মীক অৱহেলা কৰা পৰিণাম কি বিপদ হ'ব পাৰে চাই থাকক দেৱৰতী আপোনাকে সাক্ষী কৰি আপোনাৰ সাধ্যালৈকে মহাপ্ৰলয়ৰ নৈবেদ্য সৃষ্টি কৰি নতুন সৃষ্টি যি অংকুৰণ কৰিব খুজিছে তাক মই ধনী নাগাকে উৰুৱাই হয় ডক্টৰ প্ৰৱেশখন কাটি কেনে লগাবা হা হয় ডক্টৰ প্ৰৱেশখন যে